हेलो फ्रेंड्स स्वागतम जनाइছোঁ আজি এটা মোৰ নতুন ব্লগলে মই তুলিকাই আপোনালোক সকলোকে আশা কৰিছোঁ সকলো ভালে আছে বুলি আৰু মই এতিয়া দোকানলৈ গৈছিলোঁ দোকানৰ পৰা আহি আছোঁ ডাঙৰ বেটাক মানে ফুটবল এটা লাগে কৰি আছিল এতিয়া লৈ আহিছোঁ তাৰ ৰিএকচনটো চাম আৰু সৰু বেটাক এৰি থৈ গৈছিলোঁ কি কৰি আছেনো চাওঁগে বলক কেইবাদিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব আৰু শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো বল না না আকৌ ৱাহ ৰিমোটটো কেলে পেলাইছা হয় জানো বল শুন মানুহ কি কৰিছে কি কৰিছে ল'বই লাগিব শুন মানে প্ৰথম খেলিব নি বল বাবা অকল বল আনি দিছে তোমাৰ ভালকে পঢ়া শুনা কৰিব লাগিব অকল বল খেলিলে নহ'ব নহয় ধৰা অকল টিভি খেলিলে নহ'ব নহয় এইফালে ভৰি হয় নকওঁ হাতে খেলি থাকিম নি বুলিব ভৰি খেদি গৈছে পাম দিবলৈ নিছিলে নহয় তহঁতৰ কি হ'ল লাগে অঁ দে শুন মানুহ দি দিয়া আৰু অকণমান শুন মানুহ দি দিয়া শুন মানুহ অকণমান দি দিয়া ধৰিব নাজানো কেনেকৈ খেলিবি শুন মানুহ অকণমান দি দে শুন মানুহ কি কৰিছা মুলু কৈছা মুলু কৈছা নি মায়ে দোকানলৈ এৰি থৈ গৈছিলে মোবাইলটো খাবলৈনো ল দি যায়নে মোবাইল খাবা নি তুমি মোবাইল খাই নি মানুহ মলিথা ধুনুকে উমলি আছিলে আকৌ সি আকৌ মোবাইল অনকাৰ লগে লগে আকৌ দ্ৰুত কৈছে আৰু অকণমান শুই লয় অকণমান শুই লয় মৰিলো পৰিয়ে দিলে গোটেইটো দুষ্ট এক নম্বৰ হেল্ল' ফ্ৰেণ্ডছ কিনো ক'ম আৰু মোৰ দুখৰনো কি সুখৰ কথাই হেল্ল' ফ্ৰেণ্ডছ কিনো ক'ম আৰু আজি সেইদিনা বেটালে বলটো আনিলোঁ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু তাৰপিছত ভিডিঅ' কৰা নহ'লে শুন মানুহ এৰি থৈ গৈছিলোঁ তাৰপিছতে শুন মানুহ গা বেয়া হ'ল মানে তাক এৰি থৈ দোকানলৈ শুৱাই পিনে মায়ে চাব বুলি কৈ এৰি থৈ যাওঁগৈ যে সি মানে মায়ে এৰি থৈ গ'লগৈ বুলি ভাবি দুঘণ্টাৰ কাৰণে এৰি থৈ যাওঁ 3 দিন 4-5 দিন মানে গৈছিলোঁ আৰু দোকানলৈ বিহু ওচৰ পাইছেহি বোলো যাওঁ কাপোৰ চাপোৰ অৰ্ডাৰ আহিব মানুহে কাপোৰ চিলাবলৈ দিব সেই বুলি তাক এৰি থৈ গৈ কি হ'ল মানে সি ভাবি ল'লে মায়ে এৰি থৈ যায়গৈ বুলি মানে হোৱা অকণো শান্তি নাই মানে শুই উঠিয়ে বিচাৰিব নহ'লে একদম কান্দিব এনেকৈ ভাবোঁতে কি ভাবিলে নাজানো আৰু সি তাৰপিছত গা বেয়া হৈ গ'লগৈ তাৰ একেবাৰে জ্বৰ উঠিলে পেটত জ্বৰ হৈ পিনে মুখতো দেখা দিলে একো খাবলৈ মন নকৰা হ'ল এনেকুৱা সেইকাৰণে গা বেয়া হৈ থকাৰ কাৰণে মানে এইকেইদিন ভিডিঅ' বনোৱাই হোৱা নাই ভিডিঅ' বনাবলৈ মন নাযোৱা তাৰ গাটো যিহেতু বেয়া সেইকাৰণে এতিয়া আজি অকণমান ৰ'দ দিছে তাৰপিছতে ধান ৰ'দত দিছোঁ মানে বিহুলৈ চাউল উলিওৱাটো দূৰৰ কথা মানে ভাত খাবলৈ চাউল নাইকিয়া হৈ গৈছে তাৰপৰা সেইকাৰণে আৰু ইয়াত আৰু ধান ৰ'দত দি দিছোঁ তাৰপিছতে ধান ৰ'দত দিছোঁ আৰু এইফালে বেটাক যিহেতু উলিয়াই লৈ গৈছে অকণমান বোলো মেচিনৰ কামো কৰোঁ সেই বুলি ভাবিছোঁ আৰু মেচিনৰ কাম আগতে ব্লাউজ চিলাইছিলোঁ এঘণ্টাত এটা এতিয়া 3-4 দিনত এটা ব্লাউজ চিলাইছোঁ সেইবোৰে আৰু কথা নহয় জানো এতিয়া সৰু বেটাক চাবই লাগিব ল'ৰা মাক হৈছোঁ যেতিয়া ল'ৰাটো
ডাঙৰ নোহোৱালৈকেতো তাক চাবই লাগিব। মা আছে কাৰণে তাকে অকণমান সকাহ পাইছোঁ বুলি ক'ব লাগিব। এতিয়া এইফালে ধান ৰ'দত দি দিছোঁ। এইফালে আমাৰ ঘৰতে পিঁয়াজ কৰা হৈছিলে, ঘৰুৱা পিঁয়াজ এইকেইটা। আৰু আজি নহৰু খান্দিলোঁ। এইকেইটা নহৰু মানে আনি খাই আছিলোঁ, আৰু এইকেইদিন যিহেতু বৰষুণ দি আছিলে সেইকাৰণে ভাবিলোঁ গোটেইকেইটা খান্দি পেলাওঁ। সেইকেইটা নহৰু একেবাৰে তাকৰ বাৰু, হ'লেও ঘৰৰ বুলি খাবলৈ কিবা এটা ভাল লাগে, ঘৰৰ বস্তুবিলাক। আৰু এইফালে নিজৰে এটা চিলাবলৈ উলিয়াই লৈছিলোঁ, বিহু কাপোৰ বুলি ল'লোঁ দুযোৰ নহয় 3যোৰেই লোৱা হৈছিলে। দেখাম বাৰু আপোনালোকক দেই। তাৰপিছতে এযোৰ এতিয়া উলিয়াই লৈছোঁ চিলাওঁ বুলি। কাটি থোৱা আছে, কাটি থ'লে কি হয় পটককৈ চিলাবলৈ মানে ভাল হয়, কাটিবলৈ থাকিলে আকৌ এলাহ লাগি যায়। সেইকাৰণে এতিয়া চিলাওঁ দেই ব্লাউজ বিহুত পিন্ধিবলৈ। আৰু আগতে চিলাইছিলোঁ এটা ব্লাউজ 1 ঘণ্টাত, এতিয়া চিলাওঁ 3 দিনত 4 দিনত এটা। এইকেইডালি লটকন লগাই দিছোঁ এনেকৈ, হাতটো নেট দি পিনে পটিটো এনেকৈ লগাই দিছোঁ। ব্লাউজ এতিয়া অৰ্ডাৰ আছিলে, চিলাই আছোঁ। চিলাই মানে এইটো হ'লগৈ আৰু। এতিয়া 2টা দিছিলে, এটা দোকানত থাকিলে চিলালোঁ। এইটো ব্লাউজ